গোটেই ভাৰতবৰ্ষৰ পৰা গোটেই অসমৰ মানুহৰ পৰা সন্মান জনাই 1 লাখ টকা দিলোঁ আপোনাক। আমি আহোঁ বহুত দূৰে যাম না ডায়েবেটিছ বহুত ডায়েবেটিছ। মইনো কি জানো জানেই মই বৰকৈ ভাষণ চাখন দিয়া সেইবোৰ মই পাহৰোঁ। আৰু আজিকালি আকৌ আৰু এটা দিগদাৰ হ'ল মই প্ৰত্যেক কথাই পাহৰি যায়। এইটো এটা বেমাৰ। বেমাৰ এই ঘৰটো কোনে বনাইছিল? ইংৰেজে বনাইছিল। ল'ৰাই কি কৰে? আপুনি নিজেই? আচ্ছা চল আহোঁ। বালাকান্ত এই ইৰাকেত তেখেত যে এজন ৱৰ্ল্ড ৰিনোন অলিম্পিক বঁটা পোৱা বা 2-বাৰ 3-বাৰ অৰ্জুন বঁটা পোৱা মই নাজানো। হঠাৎ মই ইয়াৰ পৰা আমাক খবৰ দিলে বোলে সেই ঘৰ আছে। মই কৈছোঁ মই উঠিম, তেখেতৰ একবাৰ নমস্কাৰ কৰিম, দোৱা দিম, আশীৰ্বাদ ল'ম। আৰু মোৰ হাতত বেছি নাই, ৰাস্তাত আছোঁ। 1 লাখ টকা মই তেখেতৰ কাৰণে দান দিছোঁ। আৰু মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক চিঠি লিখিম, আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক চিঠি লিখিম, স্পৰ্টছ মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু চিফ মিনিষ্টাৰ অফ আছাম চবক মই চিঠি লিখিম। আৰু স্পৰ্টছ মিনিষ্টাৰ অফ আছামকো আপোনাৰ সাহায্য কৰাৰ কাৰণে লিখি আছোঁ। মই লিখিম। অ'কে না চিনি পাব, কিয় নাপায়? আপোনাক চিনি পাব। গোটেই ভাৰতবৰ্ষৰ পৰা গোটেই অসমৰ মানুহৰ পৰা সন্মান জনাই 1 লাখ টকা দিলোঁ আপোনাক। আমি আহোঁ বহুত দূৰে যাম না ডায়েবেটিছ বহুত ডায়েবেটিছ। মইনো কি জানো জানেই মই বৰকৈ ভাষণ চাখন দিয়া সেইবোৰ মই পাহৰোঁ। আৰু আজিকালি আকৌ আৰু এটা দিগদাৰ হ'ল মই প্ৰত্যেক কথাই পাহৰি যায়। এইটো এটা বেমাৰ। বেমাৰ এই ঘৰটো কোনে বনাইছিল? ইংৰেজে বনাইছিল। ল'ৰাই কি কৰে? আপুনি নিজেই? আচ্ছা চল আহোঁ। এই ইৰাকেত তেখেত যে এজন ৱৰ্ল্ড ৰিনোন অলিম্পিক বঁটা পোৱা বা 2-বাৰ 3-বাৰ অৰ্জুন বঁটা পোৱা মই নাজানো। হঠাৎ মই ইয়াৰ পৰা আমাক খবৰ দিলে বোলে সেই ঘৰ আছে। মই কৈছোঁ মই উঠিম, তেখেতৰ একবাৰ নমস্কাৰ কৰিম, দোৱা দিম, আশীৰ্বাদ ল'ম। আৰু মোৰ হাতত বেছি নাই, ৰাস্তাত আছোঁ। 1 লাখ টকা মই তেখেতৰ কাৰণে দান দিছোঁ। আৰু মই প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াক চিঠি লিখিম, আৰু প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক চিঠি লিখিম, স্পৰ্টছ মিনিষ্টাৰ অফ ইণ্ডিয়া আৰু চিফ মিনিষ্টাৰ অফ আছাম চবক মই চিঠি লিখিম। আৰু স্পৰ্টছ মিনিষ্টাৰ অফ আছামকো আপোনাৰ সাহায্য কৰাৰ কাৰণে লিখি আছোঁ। মই লিখিম। অ'কে না চিনি পাব, কিয় নাপায়? আপোনাক চিনি পাব।